নমস্কাৰ বন্ধুসকল, মই ৰাজ স্বাগতম জনাইছোঁ আপোনালোকক আন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰিলোঁ, বেয়া নাপাব কাৰণ এইটো ভিডিঅ' বহুত আগৰে হয়। আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ভিডিঅ' হয়। মাৰ্ঘেৰিটালৈ গৈছিলোঁ কাম এটাত। চ' ভাবিলোঁ কি ভিডিঅ'টো ইউটিউবতে আপলোড কৰি দিওঁ, কাৰণ যিহেতু তেতিয়া মই ইউটিউবটো খোলা নাছিলোঁ। চাওঁচোন আহক ভিডিঅ'টি কেনেকুৱা লাগে। বন্ধুসকল, আহি মৰাণ টাউন আমি সোমালোহি। মৰাণতে কিবা এটা খাই লওঁ, তাৰপৰা আকৌ যাত্ৰা কৰিম। চ' বন্ধুসকল, হঠাৎ গৈ থাকোঁতে এটি এক্সিডেণ্ট দেখিলোঁ। এক্সিডেণ্টটি আপোনাৰ অৰুণাচলৰ গাড়ী আৰু অসমৰ গাড়ীৰ মাজত হ'ল, ডিব্ৰুগড় নোপোৱাৰ আগৰ ৰাস্তাটোতে। চাওক গাড়ীখন আপোনালোকে যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। চ' এয়াই আমি হালধীয়া বন্ধুসকল, দেখিবলৈ পাইছে আহি আমি জগন্নাথ টেম্পল পাই গ'লোহি। জগন্নাথ মন্দিৰ ডিব্ৰুগড় বাইপাছৰ ওচৰত আছে। আমি সোমালোঁ, কিন্তু সোমাওঁতে ফটো ভিডিঅ' একো কৰিবলৈ নিদিলে। চ' বেয়া নাপাব, যি পাৰিছোঁ তাকে দেখাইছোঁ। চ' বন্ধুসকল, আমি আহি আপোনাৰ মাৰ্ঘেৰিটা সোমাবহি হ'ল। তাতে ৰে'ল ক্ৰছিং এটা পালোঁ। এই ট্ৰেইনখন দেখিবলৈ পাইছে, ট্ৰেইনখন মাৰ্ঘেৰিটা সোমালোঁ, পালোহি ভালে ভালে। ত' আকৌ ঘূৰাৰ যাত্ৰা আৰম্ভ কৰোঁ। বন্ধুসকল, আমি এতিয়া উভতিছোঁ ঘৰলৈ কামটো হোৱাৰ পিছত। এতিয়া আমি অন্য এটা ৰাস্তা দি উভতিছোঁ, এই নাহৰকটীয়া ৰাস্তাটোৱেদি। চাওঁচোন আহক, দিহিং পাটকা এখনেদি যাম, কেনেকুৱা লাগে।